সপোন আমি সকলোৱে সপোন দেখোঁ তাৰে কিছুমান সপোন ভাল আৰু কিছুমান বেয়া হয় আৰু এনে কিছুমান সপোনো থাকে যিবোৰ বাস্তৱত সঁচা হৈ পৰে নেহা আৰু ৰণ সৰুৰে পৰা দুই খুবেই ভাল বন্ধু একেলগে টিউচন যোৱা স্কুল যোৱা পঢ়া সকলোবোৰ একেলগে কৰে মুঠতে হাঁহি ধেমালি খং আদিৰ মাজত এটি অতি মধুৰ বন্ধুত্ব হেল্ল' ঐ ৰাতিপুৱা টিউচন মই তোৰ লগত যাম হা পাহৰি নাযাবি আকৌ অঁ ঠিক আছে দে আহিবি কোনো দিনৰ টাইমত নাপাহিবি মেকআপ কৰি থাকোঁতে দেৰি লাগে আকৌ তাৰ হ'ব হ'ব হয়তো পালেহি যা ইচ তাৰ কথা ক'লে বেয়াই পায় একেবাৰে বৈ 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 জল্দি কৰ আৰু দেৰিলৈকে শুই থাকিবি হ'ব হ'ব এতিয়া বৈ নোৱাৰো দেই মই আৰু এটা অংকহে উঠ পাৰিবি নাই নাই মই নোৱাৰো আৰু তইনো খোৱাৰ বাহিৰে আৰু কি পাৰ হ'ব হ'ব অ শুন না তোৰ লগত মোৰ কথা এটা আছিলে কি কথা ক নাহাহো বুলি ক নাহো ক এতিয়া মই নহয় এইকেইদিন বহুত বেয়া সপোন দেখি আছো কি বেয়া সপোন দেখিলিনো নাজানো কিবা এটা বস্তুৱে যেন মোক মাতি থাকে আৰু ওচৰত গৈ দেখো একোৱে নাথাকে তাৰমানে তই ভূতৰ কথা কৈছ নাজানো এতিয়া এনেকুৱা লাগিছে কোনোবা যেন মোৰ কাষতে ৰৈ আছে সেয়া মই গম পাইছিলো তই হাঁহিবি বুলি অ বেয়া নাপাবি থাক তয়ে থাক মই যাওঁ কি দেখিছ জানো কিবা ইফাল সিফাল হৈ আছে কেছটো কি কোনোবাই ভূত দেখিলে আৰু মই সহাৰ বাবে বেয়া পালে অঁ কেছ সেইটো ইমান আমাকো চিনাকি কৰাবি নি ভূতৰ লগত পিছে ভূত নে ভূতো নি থাক তহঁতি থাক মই যাওঁ হা বৈ আমিও যাওঁ ঐ ফোনটো ধৰিবলৈ ইমান বেয়া পাওঁ যে ইমান বেয়া পালি নে নাই পোৱা ক কি হ'ল কাইলৈ টিউচন একেলগে যাম সোনকালে শুই উঠিবি অঁ বাৰু হ'ব দে তই শুই উঠিছহে মানে কেইটা বাজিল 9টাৰ পৰা ক্লাছ আছে এতিয়া কেইটা বাজিল চাচোন অঁ 8:45 হ'ল তোৰ নহ'ব আৰু ঠিক আছে নাই চাই দেচোন ল মই নোৱাৰো দেই তই আহি থাক ৰাস্তাইদি গৈছো দেই মই থাকিম তই আহিবি
দিনবোৰ বৰ বেয়া হৈ গৈছে ওলোৱা এই নেহাৰ মাকজনীলৈও আজিকালি বৰ বেয়া লগা হৈছে আজি এমাহে হ'ব হ'ল তাই আহিব বুলি কৈ মাকে কিয় বাট চাই আছে তাকেহে সেইদিনা যদি মই লগত থকাহেঁতেন আজি এনেকুৱা নহ'লে হয় বাৰু এইবিলাক বাদ দিয়া আৰু এতিয়া ভাবি থাকি একো লাভ নাই আৰু এতিয়া তাকেহে এইকেইদিন মই বৰ বেলেগ ধৰণৰ ঘৰ কি হ'ল ঐ চা নেহা ক'ত নেহা দেখি আৰে সৈজনী চা তাই মাতি আছে দেখা নাই তই পাগল নেকি ক'ত নেহা আৰে চা সৈজনী তাই মাতিছে মোক তই যাবলৈ দে আৰে মৰা মানুহজনী ইয়াত ল'ব পাৰিব নেকি বাদে মোৰ লগত আৰে চা তাই মাতি আছে যাবলৈ দে মোক আৰে সেইদিনা ৰণাও কি হ'লো নকবি আৰু ল'ৰা এই নেহাৰ ঘটনাটো তাৰ মনত বৰ বেয়াকৈ সোমাই গ'ল মানে বুজা নাই মানে সেইদিনাখন নেহাই বোলে তালৈ ফোন কৰিছিলে আৰু সি নেহাক দেখিছিলোঁ বোলে কিন্তু আজিকালি বৰ সি কিবা ধৰণৰ আচৰণবোৰ কৰিব লৈছে বেয়া লাগিব তাৰে সেইদিনাখন মুখৰ সন্মুখতে গোটেই ঘটনাটো ঘটি গ'ল আৰু যি হ'ল আৰু এতিয়া একো ভাবি থাকি একো লাভ নাই ব'ল এতিয়া গৈ থকা ব'ল সপোনে আছিলে মানে সপোনত যি দেখিলোঁ এয়া সঁচা হ'বলৈ গৈ আছে তাৰমানে এতিয়া নেহা আহিব তই শুই উঠিছহে মানে তোৰ নহ'ব আৰু কি আছে নে চাই দেচোন ল মই নোৱাৰো দেই তই আহি থাক ইটো ৰাস্তাইদি গৈছো দেই মই আহি থাকিম তই আহিবি কি